দেখোন আজি ফোন মাৰিলে। হেল্ল', আজি দেখোন ফোন মাৰিলে। চান্দে 4-5 দিন হৈ গ'ল আমি এটা কথা পতা নাই। এইখন আদালত নহয় যে এইটো চাকৰি ভাল পোৱা এতিয়া সেইটো কথাবোৰ অলপমান বুজিবলৈ চেষ্টা কৰিব লাগিব। আই এম চৰি, মই তোমাক আজিৰ পৰা প্ৰমিছ কৰিছোঁ তোমাৰ প্ৰতিটো কথা মানি চলিম। চৰি ক'ব নালাগে, পিছে এতিয়া কি কৰি আছো? একো কৰা নাই, এইকেইদিন মোবাইলটোকে চাই আছিলো, তোমাৰ ফোন আহে বুলি। মইতো কল এটা কৰিব পাৰো, ইমান অভিমান কৰাটো ভাল নহয় দেই। আৰু মই সেইদিনা তুমি যিটো খঙত ফোন কাটিছিলা, মই বুজিছিলো কি তুমি কেতিয়াও ফোন নকৰিবাই নেকি। মই তোমাক যিমানে খং নকৰোঁ কিন্তু তোমাৰ প্ৰতি থকা এই মৰম ভালপোৱাবোৰে এই খংবোৰ নাইকিয়া কৰি দিয়ে। তোমাৰ কথা বহুদিন তোমাক লগ পোৱা নাই, এতিয়া কোৱা কেতিয়া লগ পাম? কেতিয়া লগ কৰিবা? সমীৰ ক নাই নে? সেই লাইনতে আছে। হ'ব দে। হেল্ল', হেল্ল', মোক হ'ল ৰাখি তই এতিয়া কাৰ লগত কথা পাতিছিলি? সমীৰে ফোন মাৰিছিলে, কলেজৰ লগৰ। ঠিক আছে, তোৰ কল লিষ্টৰ মোক স্ক্ৰীনশ্বট দে। অ'কে ৰবা দিছো। হেল্ল', গ'ল চোৱা। ৰচোন, এইটো সমীৰ কোন? আৰু তই যে তাক যে লভ ইমজি দিয়া আছে, কোন হয়? সমীৰ মোৰ ক্লাছ ফ্ৰেণ্ড আছিলে। তোমাৰ লগত কাজিয়া কৰিছিলো, মনটো বেয়া লাগি থকাৰ বাবে তালৈ কল কৰিছিলো আৰু সি কল বেক কৰিছিল। তোৰ লগত ৰিলেশ্যনত থকা 3 বছৰ হৈ গ'ল, আৰু যোনবাৰে মই তোৰ লগত কাজিয়া কৰোঁ সেইবাৰে নতুন নতুন ল'ৰা ওলাই নে?